हुंतलित माटी भर्ती दुखनকৈ ट्रेक्टर जब्द बन विभागर दक्षिण कामरूपर हुंतलित अब्याहत आछे भूमाफियार दपदपनि हुंतली आरक्षी चकीर अंतर्गत बहुकेइखन गाँवत भूमाफियार नेतृत्वत चलिছে अवैध माटी खनन नৈ खालबिल आनकी पथाৰৰ পৰা माटी अवैधভাৱে खनन কৰি বিভিন্ন ঠাইলৈ माटी বিক্ৰী কৰিছে মাফিয়াই জানিব পৰা মতে हुंतली आरक्षी चकीर समरियापाम गाँवत इटाभाटार मालिक शहीदुल इस्लाমৰ नेतृत्वत माटी खनन কৰি বিক্ৰী কৰাৰ অভিযোগ উত্থাপন হৈছে अवैधभाৱে सरकारी माटी खनन कराक লৈ স্থানীয় ৰাইজে বিৰোধিতা কৰিলে ইটাভাটাৰ মালিক শহীদুল ইছলামে বিভিন্ন সময়ত ভাবুকি দি অহাৰো অভিযোগ উত্থাপন হৈছে মাটি কাটি আছে নদী মাটি নহয় সরকারি মাটি কাটি আছে আগৰ পৰা কাটি আছে কিন্তু টিকেটে কাণ হার নিয়ে যায় সব জায়গা মেইনটেইন কৰিলে পইচা পাতি দিয়ে আমি যদি উল্টা আৰু ভাবুকি দি থাকে কেইদিনমান আগত আমি দুটামান গাড়ী এনেকে ঘূৰাইছিলো ঘূৰাৰ পিছত আমাৰ নামত আমাৰ গাঁৱৰ 11টা মানুহৰ নামত ডকাইতি বহি আছে এইটো চৌধুৰী দিছিল চৌধুৰী মাইকীজনে দিছিল তাৰ নাম হল আপোনাৰ নিৰুল দাসা চৌধুৰী যেটো এছবিআই বাটা মালিক এই মাটিখিনি কোনে কাটে এইটো চৌধুৰী কাটি আছে ৰাজ্যে ভূমাফিয়াৰ অতিষ্ঠত বন বিভাগত বাৰম্বাৰ অভিযোগ দিয়াৰ পিছতো আজি हुंतली आरक्षी चकीर अंतर्गत समरियापाমৰ পৰা মাটিভৰ্তি নম্বৰবিহীন দুখনকৈ ট্ৰেক্টৰ জব্দ কৰিবলৈ সক্ষম হয় পশ্চিম কামৰূপ বন প্ৰাধিকাৰী সংমণ্ডল বিষয়া কাৰ্যালয়ৰ অধীনস্থ গৰৈমাৰী বন বিভাগৰ দল এটাই গোপন খবৰৰ পমখেদি हुंतली समरियापाমৰ পৰা মাটিভৰ্তি নম্বৰবিহীন দুখনকৈ ট্ৰেক্টৰ জব্দ কৰে তাৰ পাছতে বন বিভাগৰ দলটোৱে ট্ৰেক্টৰ দুখন জব্দ কৰি গৰৈমাৰী বন সংৰক্ষিত কাৰ্যালয়লৈ লৈ যায় ইপিনে বন বিভাগৰ খবৰ লাভ কৰি ভূমাফিয়াৰ দলে মাটি খনন এৰি জেচিবি লৈ পলাই পত্ৰ দিয়ে নিউজ ৰিপৰ্ট এনি টিভি অসম ট্ৰেক্টৰ ধৰিছে মানে আজি বিগত প্ৰায় 10 বছৰমান হল আমাৰ ইয়াতে অবৈধ হিচাপে মাটি কাটি আছে আৰু প্লাস আমাৰ যদি ৰাস্তাঘাটৰ অসুবিধা আছে আৰু খেতি পাতৰ যিখিনি আছে আমাৰ এইখিনি বহুত অসুবিধা আছে এক জায়গাৰ মাটি কাটে বিলেকৰ মাটি কাটাৰ পিছত আৰু বিলেকৰ আৰু মাটি ভাঙি তাতে ফিচাৰীটো হৈ যায় আমি বহুত চিন্তা চৰ্চা কৰি আমি আজি গাড়ী ধৰিলো গাড়ী ধৰাৰ পিছত ফাৰ্ষ্টত ফোন মাৰাৰ পিছত টিকেট দুটা গাড়ী গটাই দিলো ট্ৰেক্টৰ নম্বৰ আছে নেকি ট্ৰেক্টৰ সব আছে মানে নম্বৰহীন ট্ৰেক্টৰ কোনটো ফৰেষ্টাৰক গটাই দিলে এইটো আমাৰ গৰৈমাৰী ফৰেষ্টাৰ এই আমাৰ মাটি অবৈধভাৱে মাটি কাটা আমি বন্ধ কৰিব লাগে আৰু চৰকাৰে গাঁৱে মিনতি কৰি আছে যাতে ইমান যিমান সোনকালে পাৰে বন্ধ কৰি দিব লাগে মানে ধৰা হৈছে অবৈধভাৱে মাটি কাটি আছে ৰাস্তা ঘাট বিলাক বেয়া হৈ আছে সেইকাৰণে আমি ধৰি পেলাই ফৰেষ্টাৰক গটাই দিছে ফৰেষ্টাৰ আহি পেলাই লৈ গৈছে এইটা ট্ৰেক্টৰ দুটা জেচিবি এখন পলাই গৈছে জেচিবি খান ধৰা নাই আগতে পলাই গৈছে সেইটো প্ৰশাসনে বা কি কব প্ৰশাসনে এতিয়া আইনী ব্যৱস্থা ল'ব লাগে সেইটোৱে আমাৰ